আজিৰ দিনটোত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান লোক নিৰ্মাণ বিভাগত ৭৩ গৰাকী কনিষ্ঠ অভিযন্তাক পদৰ প্ৰাৰ্থীলৈ এনেদৰে এতিয়া নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এটাৰ পিছত আনটো ভাল খবৰ দিয়া হৈছে নিবনুৱাৰ বাবে। ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে এতিয়া ৰাজ্য চৰকাৰ আৰু আজি ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া, য'ত লোক নিৰ্মাণ বিভাগত ৭৩ গৰাকী কনিষ্ঠ অভিযন্তাক দিয়া হ'ব নিযুক্তি। আৰু পুৱা ৯:৩০ বজাত দিছপুৰত নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠান আৰু বৰ্তমানলৈকে ৰাজ্যৰ ১ লাখ নিযুক্তিৰ ৮৮,৬২০ গৰাকীয়ে লাভ কৰিছে নিযুক্তি পত্ৰ আৰু শীঘ্ৰেই ১ লাখৰ সীমা পাৰ কৰাৰ প্ৰস্তুতি চলাব ৰাজ্য চৰকাৰে, এই কথা জনোৱা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। পুনৰবাৰ কৰিছে এই মুহূৰ্তত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান আজিৰ দিনটোত ৭৩ গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব আৰু আজিৰ দিনটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অসমলৈ আহিব। বহুকেইটা প্ৰকল্প লৈ অসম ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ সমান্তৰালভাৱে